নমস্কাৰ মই পৰি দাদাৰ হলনি আজি মই মোৰ ফালৰ পৰা এটি ভিডিঅ' লৈ আহিছোঁ পাতত দিয়া মোৱা মাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব পাতখন আমি লৈ ললোঁ লৈ এয়া মোৱা মাছ নহৰু আদা পিচি থোৱা তাৰপিছত জলকীয়া সৰু সৰুকৈ কুটি থৈছিলোঁ হালধি নিমখ পিঁয়াজ ধনিয়া পাত এতিয়া মই মোৱা মাছখিনি লৈ ল'ম পাতখনত দি দিলোঁ পাতখনত দি কিনে অকণমান বহলাই দিলোঁ মানে আৰু যাতে মানে বস্তুটো সোনকালে সিজে তাৰপাছত মোৱা মাছখিনি ধুনীয়াকৈ দি দিলোঁ দি কিনে মই আদা নহৰুখিনি ধুনীয়াকৈ ওপৰত ছটিয়াই দি দিম তাৰপিছত দি উঠি মই মিহিকৈ কুটি থৈ দিয়া জলকীয়াখিনিও তাত অলপ অলপ দি দিলোঁ অপশ্যনেল হয় আপোনালোকে যদি মানে খাব আৰু নাখালেও ইমান হেৰি নাই বাৰু তাৰপিছত মই হালধি গুড়িখিনি দি দিলোঁ ৰং উঠিবৰ কাৰণে দি দিলোঁ হালধি গুড়ি তাৰপিছত সোৱাদ অনুসৰি মই নিমখ দি দিলোঁ তাত তাৰপিছত এতিয়া মই গোটেইখিনি দিয়াৰ পিছত পাতখন মেৰিয়াই ল'ম ধুনীয়াকৈ মেৰিয়াই লৈ ভালকৈ বান্ধি ল'ম যাতে মাছটো ওলাই নাহে তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব তাৰপিছত শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যাতে আৰু পিছত মই নতুন নতুন বস্তু দিবলৈ উৎসাহ পাওঁ আৰু কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব মই এতিয়া পাতটো ধুনীয়াকৈ বান্ধি ল'লোঁ এতিয়া মই সম্পূৰ্ণৰূপে বান্ধি ল'লোঁ পাতটো এতিয়া বান্ধি লৈ ৰৈ যোৱা বস্তুখিনি মই পিছত মিক্স কৰি দি দিম মই এতিয়া শুকান কেৰাহী এটা লৈ লৈছোঁ মই গেছত লৈ লৈছোঁ মোৰ সুবিধাৰ কাৰণে তাৰপিছত এই বান্ধি থোৱা মাছখিনি মই দি দিলোঁ তাৰপিছত ঢাকোন মাৰি দি দিলোঁ কিছু সময় 5-10 মিনিট পিছত মই আকৌ এইটো লুটিয়াই দি দিম যাতে মাছখিনি ভালকৈ সিজি যায় কেঁচাই খাব নোৱাৰি ভালকৈ যেতিয়া সিজি যাব মাছখিনি তেতিয়া মই খুলি দিম কিছু সময় মই এনেকৈ আকৌ ওলোটাই দি কিনে আকৌ কিছু সময় থৈ দিম থৈ দিয়াৰ পিছত মই আকৌ ঢাকোন মাৰি দি দিলোঁ এতিয়া হৈ গ'ল 10 মিনিট সম্পূৰ্ণ হৈ গ'ল হৈ যোৱাৰ পাছত আমি এখন থালত লৈ ল'লোঁ পাতত দিয়া মাছখিনি লৈ কিনে এতিয়া আমি লাহে লাহে খুলিলোঁ এখন আকৌ ডিছ লৈ লৈছোঁ যাতে মাছখিনি আমি ভালকৈ পিটিকা কৰিব পাৰোঁ পাতখিনি খুলি লৈ আমি ডিছখনত লৈ ল'লোঁ লগত দেখিছে কি ধুনীয়া কালাৰ আহিছে এতিয়া গোন্ধও ধুনীয়া আহিছে এতিয়া আমি ধুনীয়া সিজাই দিলোঁ কাটি থৈ দিয়া ধুনীয়াখিনি আগতে কাটি থৈ দিয়া আছিলে তাৰপিছত কাটি থোৱা জলকীয়াখিনিও দি দিলোঁ চাওক কি ধুনীয়া দেখিবলৈতো ধুনীয়া হৈছে আৰু ধুনীয়া সুগন্ধও আহিছে তাত আমি অকণমান কেঁচা মিঠাতেল অলপ মানে দি দিছোঁ দি এতিয়া আমি পেষ্টটো ধুনীয়াকৈ লৰাই দিছোঁ যাতে মানে গোটেইখিনি মিহলি হৈ যায় আৰু খাব তেতিয়া ধুনীয়া লাগিব তাৰপিছত চাওক কি ধুনীয়া হৈছে দেখিব আপোনালোকেও বনাই ঘৰত খাব পাৰে কম সময়ত মানে ধুনীয়া ৰেচিপি হয় এইটো বহুত বেছি বস্তুৰ প্ৰয়োজন নাই অলপ বস্তু হ'লে হৈ যায় আৰু